কুঁৱলীৰ বগা চাদৰ, শেৱালিৰ সুৰভি, দুবৰিৰ দলিচাত নিয়ৰৰ টোপাল। প্ৰথম কুঁৱলী সৰিছে। প্ৰকৃতিৰ এই মনোমোহা ৰূপক এটা শব্দত ক'ব পাৰি উন্মনা শৰৎ। হয়, শেৱালি ফুলৰ দলিচাত দুভৰি থৈ এখোজ দুখোজকৈ শৰৎ আহিল। এটা বছৰৰ অধীৰ অপেক্ষাৰ ওৰ পেলাই আকৌ সাজি কাচি ধুনীয়াজনী হ'ল প্ৰকৃতি। পাতলীয়া কুঁৱলীৰ আস্বাদন ফালি শেৱালিৰ সুগন্ধি বিলাই আকৌ আহিল শৰৎ। এতিয়া যেন প্ৰকৃতিজনীৰো সময়ৰ অভাৱ। এই শৰতৰ শেৱালিৰ কোমল নিয়ৰ গাঁত সানি শৰালী জাক উৰিছে মুক্তভাৱে উন্মুক্ত আকাশত। গীতি কবিয়ে সেয়ে চিঞৰি উঠিছে, শৰতৰ সৰাপাত কিয় বুটলিম, ৰিক্ত ৰিক্ত মন কিয় আদৰিম, বন্ধ বন্ধ সীমা কিমান সহিম। শৰতক আদৰাৰ যেন বিশাল আয়োজন উন্মনা প্ৰকৃতিৰ। শৰতৰ আগমনৰ লগে লগে দুয়োপাৰে উপচি ফুলিছে শুভ্ৰ কহুৱা। এই দৃশ্য বিশ্বনাথৰ। শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে। কহুৱা বুলি ক'লেই আমি এটা নান্দনিক পৰিৱেশ সদায় প্ৰত্যক্ষ কৰোঁ। আচলতে কহুৱাৰ যি বতাহ আৰু কহুৱা লাহে লাহে বতাহ বলে আৰু কম বতাহত কহুৱাই যিটো হালি জালি এটা নাচি থাকে, এই দৃশ্যটো আচলতে মানে সকলোৰে হৃদয় এটা স্পৰ্শী দৃশ্য। এই কহুৱাই মানে আমাক আচলতে এটা মনটো এটা ফৰকাল কৰি তোলে, আনন্দময় কৰি তোলে। এটা যে উৎসৱ এটা আহি আছে তাৰ আগজাননী দিয়ে। আমাৰ বাৰিষা গুচি গৈছে, বাৰিষা গুচি যোৱাৰ পিছতেই এটা বোকাময় কদৰ্যময় পৰিৱেশটো গুচি গৈ পেলাই যেতিয়া এটা ফৰকাল পৰিৱেশ আহে, সেই সময়তে শৰততে আমাৰ কহুৱা ফুলে। শৰৎ, এফালে শৰৎ আনফালে কহুৱাই দুটা মানে ইপিঠি সিপিঠি এটা মুদ্ৰাৰে। গতিকে শৰতত কহুৱা ফুলিবই লাগিব। আৰু এই কহুৱাৰ যি ফুলিব, কহুৱা ফুলাৰ লগে লগে আমাৰ মনবিলাক ৰোমান্টিক হৈ যায় বহুতৰ, বা কবিসকল উদ্দাউল হৈ উঠে, কবিতা সৃষ্টি। নিয়ৰ বিন্দু হ'ল জিয়ন্দা। দুয়োপাৰে চকুৰে মনিব নোৱাৰা পৰ্যন্ত ফুলি আছে শুভ্ৰ কহুৱা। স্বাভাৱিকতেই এই দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। নৈৰ পাৰত বতাহত হালি চালি থকা কহুৱা বনে মন্ত্ৰমুগ্ধ কৰাৰ লগতে ইয়ালৈ অহা প্ৰতিগৰাকী ব্যক্তিকে আকৃষ্ট কৰি তুলিছে। প্ৰতিগৰাকী প্ৰকৃতিপ্ৰেমীয়ে উপভোগ কৰিছে দুয়োপাৰ উপচি পৰা ফুলি থকা কহুৱাৰ নয়নাভিৰাম দৃশ্য। চোতাল ভৰি সৰি থকা নিয়ৰ শীতল নিশাৰ ৰাণী শেৱালিৰ সুগন্ধিৰ সুঘ্ৰাণেও আসন্ন কৰি তুলিছে সকলোৰে মন প্ৰাণ। শেৱালি ফুলৰ আমোল মূল সুগন্ধই দিছে শৰৎ হাৰুমান। এয়াই হেঁপাহৰ শৰৎ। আজি শৰতৰ প্ৰথম কুঁৱলী সৰিছে।